হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে নিশ্চয় ভালে। মোৰ কিন্তু একদমেই বেয়া দেই। এইকেইদিন মানে বহুত কষ্ট হৈ আছে। এই 6-7 দিনমান হ'ল মোৰ বহুতেই কষ্ট হৈ আছে। যেতিয়া আমাৰ মানে বিয়াৰ ছিজনবোৰ আহে তেতিয়া আমাৰ বহুত কষ্ট হয় দেই। এয়া এতিয়া আঘোণৰ মাহ, মানে পূৰা বিয়াৰ ছিজন, বিয়াৰ ছিজন আৰু বিয়াৰ ডেটৰ আগে পাৰ্লাৰত এনেকৈ পূৰা ভিৰ হৈ যায়। কি কৰিব, মানুহবোৰে ৰখিয়ে থাকে। মানে দেৰি হ'ব বুলি ক'লেও মানুহবোৰে ভাল পায় যে, সেইকাৰণে ৰখিও থাকে। ভাল লাগে দিয়কচোন, কিন্তু বহুত কষ্ট হৈছে এইকেইদিন মোৰ। মানে একদম ভৰিৰ বিষ হৈ গৈছে আৰু মাজে মাজে এনেকৈ বহিও ফেচিয়েল কৰি আছোঁ। আৰু গোটেইবোৰ একেলগে আহে যে, সেইকাৰণে মানে অকলে কৰাটো সম্ভৱো নহয় দিয়কচোন। যিমান পাৰোঁ কৰিছোঁৱেই। আৰু এইকেইদিন সদায় 10:30 ৰাতি বাজি আছে। এইটো সোমবাৰৰে ভিডিঅ' আছিলে। সোমবাৰৰ অকণমান মানে ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। বহুদিন পাৰ্লাৰৰ ওপৰত একো ভিডিঅ' দিয়াও নাছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি মানে সোমবাৰে কি কৰিলোঁ ৰাতিপুৱাৰ পৰা শেষলৈকে অকণমান ভিডিঅ'টো ধৰি ৰাখিছিলোঁ। আৰু শেষৰ বুলি নহয়, আৰু শেষৰখিনি দিয়াই নহ'ল। লাষ্ট মানে কি আৰু একদম দেহা বেয়া, মানে শেষৰ ভিডিঅ'খিনি কৰিবই নোৱাৰিলোঁ। তথাপিও যিমান পাৰিছোঁ অলপকৈ আপোনালোকৰ মাজত ধৰি ৰাখিছোঁ। আৰু বাকী আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। আৰু ৰাতিপুৱা খোলোতে অকণমান মোৰ দেৰি হয়, 11:30 বাজে। কি কৰিব, ঘৰৰ গোটেইখিনি কাম কৰি পাৰ্লাৰ যাওঁতে দেৰিও হয়। তাৰপিছত ৰাতিলৈকে একদম 10:30লৈকে এনেকৈ থিয় হৈ থাকোঁ। ভাত পানী খাবলৈ সময় নাই। এইকেইদিন বহুত ভিৰ দেই, উপায় নাই আৰু কাকো এইকেইদিন ছাপৰ্টো কৰিব পৰা নাই, গতিকে বেয়া নাপাব। আৰু মোৰ ভিডিঅ'টো এইখিনি আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব।